মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম ঘৰতে সহজতে কেনেদৰে খাজা বনাব পাৰি। আহকচোন চাওঁ কেনেদৰে সহজতে খাজাবিধ বনালোঁ। প্ৰথমতে মই চাহ খোৱা কাপৰ জোখেৰে 2 কাপ ময়দা লৈছোঁ। আৰু অলপ নিমখ ছটিয়াই লৈছোঁ। এতিয়া ডাঙৰ চামুচৰ সহায়ত 4 চামুচ ৰিফাইণ্ড অইল লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। এতিয়া অলপ অলপকৈ পানী ছটিয়াই ময়দাখিনি মই মুঠি কৰি ল'ম এইদৰে। ময়দাখিনি ভালদৰে খচি ল'ব লাগিব, সেয়েহে অলপ 5-6 মিনিটমান সময় লাগিব খচিবলৈ। এয়া মই মুঠি কৰি লৈছোঁ। ময়দাখিনি ভালদৰে মুঠি কৰা হৈ গৈছে। এতিয়া মই 5 মিনিট সময়ৰ বাবে পাত্ৰ এটাত ঢাকি ৰাখি থ'ম। আনহাতে চুগাৰ চিৰাপ বনাবৰ কাৰণে 1 কাপ চেনি লৈছোঁ আৰু আধা কাপ পানী লৈছোঁ। এতিয়া ভালদৰে মিহলি কৰি লৈছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি লৈছোঁ। এতিয়া ভালদৰে উতলিবলৈ দিব লাগিব যাতে চুগাৰ চিৰাপটো ডাঠ হৈ পৰে। আৰু ইয়াতে অলপ নেমুৰ ৰস ছটিয়াই দিছোঁ, যিহেতু চুগাৰ চিৰাপটো সোনকালে ডাঠ নহয়, সেয়েহে। এতিয়া ভালদৰে মিহলি কৰি লৈছোঁ চেনিখিনি। এয়া চুগাৰ চিৰাপটো উতলিবলৈ ধৰিছে। এয়া মোৰ হৈ গৈছে। চুগাৰ চিৰাপখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিব লাগিব আৰু ময়দাৰ মুঠিটো সৰু সৰুকৈ এটা এটাকৈ মই এইদৰে বল বনাই লৈছোঁ। এতিয়া বলকেইটা ভালদৰে মিহি কৰি ল'ম। গোটেইকেইটা বল এইদৰে মিহি কৰি লোৱা হৈছে। এতিয়া বেলনাখনত ৰুটি বেলাৰ দৰে বেলিব লাগিব। ইয়াতে মই অলপ ময়দা ছটিয়াই লৈছোঁ। এতিয়া মই এটা এটাকৈ বেলি যাম। এইখন প্ৰথমখন হয়, তো প্ৰথমখন মই ডাঙৰকৈ বনাইছোঁ আৰু যিহেতু আপোনালোকক 4 কাপৰ খাজাটো দেখুৱাম, সেইকাৰণে আৰু 3খন বেলিব লাগিব আৰু বাকী 3খন মই সৰু সৰুকৈ বেলিম। এনেদৰে ভালদৰে গোটেইকেইখন বেলি ল'লোঁ। এতিয়া মই ডাঙৰখন তলত ৰাখিছোঁ আৰু এতিয়া সৰুকেইখন ওপৰত দিম। এয়া অকণমান ঘিউ আৰু ময়দা ছটিয়াই লৈছোঁ। এতিয়া গোটেই 4খন এখন আন এখনৰ ওপৰত দি লৈছোঁ। এইদৰে প্ৰতিখনতে ময়দা আৰু ঘি ছটিয়াই লৈছোঁ। ময়দা অলপ সৰহকৈ দিব, তেতিয়া এখন আন এখনৰ ওপৰত লাগি নাযায়। এতিয়া মেৰিয়াওঁতে গোটেই 4খন প্ৰথমতে ধৰি ল'ব আৰু যাতে বতাহ নোসোমায় ধুনীয়াকৈ ঘিউৰ সহায়ত অলপ বান্ধি ল'ব। আৰু এতিয়া ভালদৰে মেৰিয়াই গৈছোঁ এইদৰে, যাতে সমানকৈ মেৰ খায় লাহেকৈ। এয়া আৰু শেষত আপোনালোকে ঘি বা পানীৰ সহায়ত এইদৰে বন্ধ কৰি ল'ব। গোটেইকেইখন এইদৰে বান্ধি ল'ব। এয়া মোৰ হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম কটাৰীৰ সহায়ত। আৰু কটাৰ আগত কটাৰীখনৰ আগত ঘিউ অকণ লগাই ল'ব। এইদৰে চাইজটো আপোনালোকৰ স্বইচ্ছাৰে কাটিব পাৰে। মই এটা চাইজত কাটিছোঁ। এয়া মোৰ হৈ গৈছে। এতিয়া
হাতৰ তৰ্জনী আঙুলিটোৰ সহায়ত মই এইদৰে চেপি দিছোঁ লাহেকৈ গোটেইকেইটা আৰু ময়দা অকণ লগাই এইদৰে বেলি দিছোঁ। আপোনালোকে যিমানটো জোখত লয় তেনেকৈয়ে ল'ব পাৰে। এয়া এইদৰে মই গোটেইখিনি বেলি ল'লোঁ। আনহাতে কেৰাহী পাতিয়ে থৈছিলোঁ, সেয়েহে কেৰাহীখন গৰম হোৱাৰ লগে লগে গোটেইখিনি মই দি দিলোঁ আৰু গেছটো ল' ফ্লেমত থোৱা হৈছে। আৰু যেতিয়া খাজাকেইটা ফুলিবলৈ ধৰিব এইদৰে, তেতিয়া অলপ গেছটো মিডিয়াম ফ্লেমত থ'ব। এয়া মোৰ হৈছেগৈ লাহেকৈ। আৰু কালাৰটো আপোনালোকৰ নিজৰ ওপৰত কথা, বেছি ৰঙা কৰিবও পাৰে। এয়া মোৰ হৈ গ'ল। এতিয়া মই এইকেইটা ঠাণ্ডা কৰি ল'ম অলপ সময় আৰু লাহেকৈ চুগাৰ চিৰাপত এইদৰে দি দিছোঁ আৰু চামুচৰ সহায়ত, যাতে খাজাটোৰ ভিতৰত চেনি পানী সোমাই যায়, সেয়েহে মই অলপ অলপ এইদৰে গোটেইকেইটাত ঢালি দিছোঁ আৰু অলপ সময়ৰ বাবে এইদৰে ৰাখি দিলোঁ। আৰু মই এতিয়া উলিয়াই আনিছোঁ। চাওক কি ধুনীয়া হৈছে কালাৰটো আৰু খাবলৈ খুব ভাল হৈছে। আৰু আপোনালোকেও এইদৰে বনাই চাবচোন ঘৰতে। হোটেলৰ দৰে হ'ব। হোটেলত কিনাতকৈ আমি ঘৰতে যদি এইদৰে বনাই খাব পাৰোঁ, অতি সহজতে এটা ধুনীয়া ৰেচিপি হয়। আজিলৈ ইমানেই আছিল। আকৌ অন্য এটি ব্লগত লগ পোৱাৰ আশা ৰাখিলোঁ।